কালি আপোনালোকে দেখিছিলে আমি আহি বমডিলাত আছিলোঁ আজি মৰ্নিং যোৱা কথাই আছিলে এতিয়া 7টা বাজিলে আমি উঠিলোঁ 8মান বজাত ইয়াৰ পৰা ওলোৱা প্লেনিং আৰু কি হয় খাই বৈ লাহেকৈ ওলাম হোটেলখন বহুত হাইটত আছে গোটেই বমডিলা টাউনখন এইপিনে মোৰ বেক চাইডে তলতে আছে ভিউ ধুনীয়া ৰাতিও ধুনীয়া লাগিছিলে এতিয়াও ধুনীয়াই হ'ব ব্ৰেড ভাজা খাইছোঁ আমি এতিয়া লাইটকে ব্ৰেকফাষ্টটো কৰিলোঁ ব্ৰেকফাষ্টটো কৰি আমি ইয়াৰ পৰা ওলাম সোনকালে ওলাম বুলি ভাবিছিলোঁ দেৰিয়ে হ'ল গ'লে সদায় সোনকালে ওলাম বুলি ভাবোঁ 8টা 9টা বাজিয়ে যায় আমাৰ ওলাওঁতে লেজি মানুহৰ লগত আহিছোঁ যে মই কিন্তু ফাৰ্ষ্ট আমি এইখন হোটেলতে আছিলোঁ হোটেল HN বুলি মই ডিটেইলছটো বাৰু দি দিম বাকী এতিয়া আমি হোটেলৰ পৰা যাব ওলাইছোঁ এতিয়া 9টা বাজি আমি এতিয়া বমডিলাৰ পেট্ৰল পাম্পত তেল ভৰাই আছোঁ মৰ্নিং এয়া আমাৰ ইয়াত লিটাৰ হ'ল 94 আমাৰ অসমতকৈ 5 টকা মানে কম আমি এতিয়া বমডিলাৰ পৰা ওলাইছোঁ আৰু বমডিলাৰ পৰা টাৱাঙলৈ ডিষ্টেঞ্চ 177 কিলোমিটাৰ বুলি দেখাই আছে 5 ঘণ্টামান লাগিব বুলি দেখাইছে মেপত মানে 177 কিলোমিটাৰ হ'লেও ৰাস্তাটো বহুত তেৰা বেকা যে সেইটো কাৰণে 5 ঘণ্টা 6 ঘণ্টা লাগি যাব এতিয়া 11টা বাজিলে আমি দিৰাং পাৰ হৈ আহিলোঁ তাৰপিছত এতিয়া এই ৰামা কেম্প বুলি কোৱা জেগা এডোখৰত এইখনতে আমি খাবলৈ ৰখিছোঁ চবেই আমি ভাত পানীকেইটা খাই লওঁ ফ্ৰেছো অলপ হৈ এতিয়া আমাৰ খানা আহি গ'ল আমি এতিয়া এই বেলকনিত খাইছোঁ বাকী ৰাইজে খাই আছে এই দুজন এজন চশমা পিন্ধি ভাত খাইছে এজন নাম হেনো প্ৰবাল শইকীয়া মহাপণ্ডিত আৰু ৰাস্তাত এইটো মোক দেখা কুকুৰ নিচিনা ৰাস্তাটো গোটেই বাটটো কাজিয়া লাগি আহিছে আমি চবেই এতিয়া ভাতটো ডাঠকৈ খাই ল'লোঁ ভাত খাই বৈ এতিয়া 12টা বাজিলে আমি অলপ ৰেষ্টটো ল'লোঁ তাৰপিছত এতিয়া আমি আকৌ ৰাইড আৰম্ভ কৰিম বাকী আমাৰ বন্ধুসকল ৰেডি হৈ আছে আহি পিনে পাই গ'লোঁ চেলা ৱাৰিয়ৰ বুলি এডোখৰ মানে কোনোবা ৱাৰিয়ৰ মেমৰিয়েলতে বনোৱা আছে এইটো বৈশাখী বুলি কয় জেগাডোখৰ নাম আমি ইয়াত নৰলোঁ কাৰণ টাৱাং চেলা পাছ আমাৰ জল্দি পাবগৈ লাগে আমি বৰফ আছে নাই গম নাপাওঁ যে আগত সেইটো কাৰণে দিনতে পালে ভাল সেইটো কাৰণে ইয়াত নৰলোঁ ঘূৰি আহোঁতে ইয়াত আমি ৰ'ম আপোনালোকক দেখাম ভালকৈ ঠাণ্ডাটো ফিল হৈছে আৰু স্নো আমি পালোহি চেলালৈ বেছি দূৰ নাই ইয়াৰ পৰা 1 কিলোমিটাৰমান আছে আপোনালোকক চেলাত দেখাই আছোঁ ধুনীয়াকৈ ফাইনেলি আমি আহি পাই গ'লোঁ এই চেলা পাছ এয়া চাওক ৱেলকাম টু টাৱাং আমি এতিয়া চেলা পাছত চবেই ফটো মৰাত ব্যস্ত আমিও তাকে ফটো মাৰি লাগি আছোঁ ঠাণ্ডা বহুতে পৰিছে ইয়াতো ভিউটো ধৰিব পাৰিছে নাই এই চেলা পাছৰ হাইটটো হ'ল 13,700 ফিট আমি এতিয়া 13,700 ফিট ওপৰত আছোঁ ওপৰত এটা টেম্পল আছে এই সব বৰফ এতিয়া বহুত বৰফ কমিলে বাৰু
মানে পিক ছিজনত পূৰাতো এইবিলাক বৰফে হৈ থাকে ইয়াত মাটি দেখাই পাব নাযায় ওপৰতনো কি আছে তাকে এবাৰ চাই আহোঁ ভিউ চোৱা আহিছে বোলে এইটো এটা লেক সৰুকে বেছি খোজ কাঢ়িব নোৱাৰি ফেফনি আহি যায় এইবিলাক কি বস্তু জানো ধৰিব পৰা নাই বৌদ্ধিসকলৰ কিবা এটা হয় চাগে ভিউটো চাওক কিমান ধুনীয়া ঠাণ্ডা বহুত অনুভৱ হৈছে ইয়াত আমি গৰম মেগী আৰু চাহ খাই আমি ইয়াৰ পৰা ওলাই দিলোঁ কাৰণ আমি সোনকালে টাৱাং পাবগৈ লাগিব বহুত দূৰ আছে যিহেতু চেলা পাছৰ পৰা অলপ আগত আহি এইডোখৰ ৰ'লোঁ আমি মোৰ বেক চাইডে ভিউটো চাওক বেক চাইড বুলিয়ে নহয় চাৰিওফালে মজা লাগে 2 বছৰমানৰ এটা সপোন আমাৰ চবৰে পূৰ হৈছে টাৱাং আহিম বুলি কয় বহুত দিনৰ পৰা ছাকচেছ হোৱা নাছিলে এতিয়া ছাকচেছ হ'ল বেক চাইডৰ ভিউ চোৱা ৱাটাৰফলৰ কি ধুনীয়া আমি তাত গৈ আছোঁ দেখাই আছোঁ ওচৰৰ পৰা ভালকৈ আমি এতিয়া ৱাটাৰফলটো ওচৰৰ পৰা চাব গৈ আছোঁ আঁতৰৰ পৰাতো বহুতেই ধুনীয়া ভিউ দিছে ৱাটাৰফলটোৱে দেখাই আছোঁ ওচৰৰ পৰা ভালকৈ ৱাটাৰফলৰ ভিউটো চোৱা এতিয়া আমি আহি ৱাটাৰফলটো একদম কাষত ওচৰলৈকে যাবলৈ ট্ৰাই কৰিম আমি চবেই ৱাটাৰফলটোত ফটো ভিডিঅ' চবেই মাৰিলোঁ বহুতেই ধুনীয়া লাইফত ইমান ডাঙৰ ৱাটাৰফল ফাৰ্ষ্ট টাইম দেখিছোঁ নাই ভিডিঅ'ত কেনেকৈ ধৰিব পাৰিছে জানো বহুতেই বেছি ডাঙৰ আমি এতিয়া যাওঁগৈ ওপৰলৈ ওপৰত বাইক থৈ আহিছিলোঁ ইয়াৰ এণ্ট্ৰি ফিজ আপোনাৰ 40 ৰুপিজকৈ লৈছিলে পাৰ পাৰ্চন বেছি দামো নহয় জেগাটো বহুতেই ধুনীয়া আহিব আপোনালোকেও ইয়াৰ ইনষ্টা আইডিও আছে এতিয়া টাইম 7টা বাজিলে আমি টাৱাং আহি পালোহি হোটেল চেলা বুলি কোৱা হোটেল এইখন ইয়াতে আমি ৰুম ল'লোঁ আজি আমি ইয়াতে থাকিম বাকী কাইলৈ কি হয় দেখা যাম আজি জাৰ্ণিটো বঢ়িয়াই লাগিলে ঠাণ্ডা আছে বাৰু অলপ দেই আমাৰ তাতকৈ বহুতেই বেছি ঠাণ্ডা বাকী আপোনালোকক দেখাই যাম মই এয়া টাৱাঙৰ হোটেল চেলা এইখন